মন্দিৰৰ শোভাযাত্ৰাত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। বিদ্যুৎস্পৃষ্ট হৈ 11 জন লোক নিহত হয়। উৎসৱৰ আনন্দৰ মাজতে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। তামিলনাডুত এটা মন্দিৰৰ কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা কৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ 11 জন লোক মৃত্যুৰ মুখত পৰে। মৃতসকলৰ ভিতৰত 2টা শিশু আছিল। এই ঘটনা আজি পুৱা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে তামিলনাডুৰ ভাঞ্জাপুৰ জিলাৰ এটা মন্দিৰত ৰথযাত্ৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত 11 জন লোকৰ মৃত্যুৰ উপৰিও 15 জনৰো অধিক লোক আহত হয়। জানিব পৰা মতে শোভাযাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা বাহনখনৰ ওপৰৰ লাইনৰ সংস্পৰ্শলৈ আহে আৰু লগে লগে বিদ্যুৎস্পৃষ্ট হৈ 11 জন লোক মৃত্যুৰ মুখত পৰে। উল্লেখযোগ্য যে প্ৰতি বছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ পিছত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ আশা দিছে। তেওঁ মৃতকৰ পৰিয়ালক 2 লাখ টকা আৰু আহতসকলক 50,000 টকাৰ প্ৰতিশ্ৰুতি দিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও এই ঘটনাটোত শোক প্ৰকাশ কৰিছে। নিউজ ডেস্ক আছাম এক্সপেন্সিভ।